আজি ভনীয়েকলে বাই ফ্ৰাইড ৰাইচ খাব মন গৈ আছে। মই কৈছোঁ ফ্ৰাইড ৰাইচত দিবলৈ তেনেকুৱা কোনো ধৰণৰ পাচলি নাই, দুবিধ পাচলি আছে, সেই দুবিধেৰে বনাই দিওঁ। ৰ'বা, মই প্ৰথমতে এখন পেনত তেল গৰম হ'ব দি তাতে 4টা কণী দিলোঁ। সোৱাদ অনুসৰি নিমখ আৰু জালুকৰ গুড়ি দি কণীটো ভালদৰে ভাঙি ল'লোঁ। তাৰপিছত এখন কেৰাহীত তেল গৰম হ'ব দি মই তাতে কাটি থোৱা নহৰু আৰু আদা দিলোঁ আৰু কাটি থোৱা পিঁয়াজ দিলোঁ। পিঁয়াজখিনি দি ভালদৰে লৰাই থাকিলোঁ। তাৰপিছত মই কেঁচা জলকীয়া দিলোঁ। কেঁচা জলকীয়াখিনি দি ভালদৰে লৰাই থাকি তাতে সোৱাদ অনুসৰি নিমখ দি দিলোঁ। নিমখখিনি দি হোৱাৰ পিছত মই কাটি থোৱা গাজৰ আৰু বন্ধাকবিখিনি দি দিলোঁ। দি পেলাই অলপ টাইম লৰাই থাকিলোঁ। সেইখিনি লৰাই হোৱাৰ পিছত মই বাচমতি ৰাইচ বইল কৰি থৈছিলোঁ, তো সেইখিনিও একেলগে দি দিলোঁ। দি পেলাই ভালদৰে মই লৰাই থাকিলোঁ। তাতে জালুকৰ গুড়ি দিলোঁ। জালুকৰ গুড়ি দি হোৱাৰ পিছত মই তাতে দিলোঁ ভিনেগাৰ আৰু চয়া চচ দি ভালদৰে লৰাই ল'লোঁ। তাৰপিছত মই শেষত ভাজি থোৱা কণীখিনি দি দিলোঁ আৰু ধনিয়া পাত দি দিলোঁ। শেষত মোৰ ফ্ৰাইড ৰাইচ ৰেডি হৈ গ'ল।